মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি অংকুৰণ সপ্তম ভাগৰ পাঠ ৪ৰ্থত থকা জনমভূমি নামৰ কবিতাটি আলোচনা কৰিবলৈ লৈছোঁ। কবি নলিনীবালা দেৱী। প্ৰথমে মই কবিতাটোৰ দুফাকি মাতি দিছোঁ, শুনাহক। মেলিলো প্ৰথম চকু তোমাৰ কোলাতে আই, জনমৰ আদিম পুৱাত, মুদিম আকৌ চকু তোমাৰ কোলাতে শুই, জীৱনৰ শেষ সন্ধিয়াত। মৰাৰ পিছতো যেন পাওঁহি আকৌ ঠাই, চেনেহৰ শীতলী কোলাত, ভাগৰুৱা আত্মাই শেষৰ জিৰণিলৈ, জিৰাবহি তোমাৰ ছায়াত। কবিতা দুফাকি শুনিলা। তেনেদৰে তোমালোকে সম্পূৰ্ণ কবিতাটো আবৃত্তি কৰিবলৈ চেষ্টা কৰি চাবাচোন। আবৃত্তি কৰোঁতে শব্দৰ উচ্চাৰণ সঠিকভাৱে কৰিবলৈ যত্ন কৰিবা। এই কবিতাটো কবি নলিনীবালা দেৱীৰ সন্ধিয়াৰ সুৰ নামৰ কবিতা পুথিখনৰ পৰা লোৱা হৈছে। এইগৰাকী কবিৰ বিষয়ে চমুকৈ কৈছোঁ, শুনাচোন। 1898 চনত বৰপেটাত তেখেতৰ জন্ম হৈছিল। তেখেতৰ পিতৃ আছিল কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ। নলিনীবালা দেৱীয়ে সপোনৰ সুৰ, সন্ধিয়াৰ সুৰ, পৰশমণি আদি কেইবাখনো কবিতা পুথি ৰচনা কৰিছে। মীৰাবাই, শেষ পূজা আদি হৈছে তেখেতে লিখা শিশু নাটিকা। তেখেতে ৰচনা কৰি থৈ যোৱা এই পুথিসমূহ তোমালোকে ডাঙৰ হৈ পঢ়িবা। শিশু নাটিকাবোৰ পিছে এতিয়াই পঢ়িব পাৰা। পদ্মশ্ৰী সন্মান লাভ কৰা এইগৰাকী মহান কবি আমাৰ বাবে সদায় পূজনীয় হৈ থাকিব। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আহোঁ কবিতাৰ বিষয়বস্তুলৈ। তোমালোকে ২-৩ বাৰ কবিতাটো আবৃত্তি কৰি নিশ্চয় বুজি পাইছা যে ই এটা দেশপ্ৰেমমূলক কবিতা, নহয়নে বাৰু? কবিয়ে নিজে জন্ম হোৱা ঠাইখন অৰ্থাৎ নিজৰ জন্মভূমিখনক কিমান বেছি ভাল পায় তাকেই কবিতাটোৰ মাজেৰে প্ৰকাশ কৰিছে। কবিয়ে জনমভূমিৰ কোলাত যিদৰে প্ৰথম চকু মেলিলে, সেইদৰেই জনমভূমিৰ কোলাতেই তেওঁ মৃত্যুবৰণ কৰিবও বিচাৰিছে। অকল সেয়াই নহয়, ভাগৰুৱা আত্মাই জনমভূমিৰ কোলাতেই জিৰাব বুলি ভাৱ প্ৰকাশ কৰিছে। আকাশৰ বুকুত পখী হৈ ঘূৰি ফুৰা ওখ ওখ গছত বাঁহ লৈ ৰাতিপুৱাৰ লগে লগে সুৱদী গীতেৰে জনমভূমিক জগাই তুলিবলৈকো কবিয়ে আশা ব্যক্ত কৰিছে। এনেদৰে কবিয়ে আকাশত তৰা হৈ জনমভূমিৰ সেউজীয়া ৰূপ লাৱণ্য চাবলৈ, জোনাকৰ সৈতে লগ হৈ মাতৃভূমিক আৰতি কৰিবলৈ, হিমালয়ৰ শুভ্ৰ টিঙত গৈ মানসী বিলত ফুল হৈ ফুলিবলৈ, পাৰিজাতৰ ৰেণুৰে জনমভূমিৰ চৰণ ধুৱাবলৈ, নদী হৈ জনমভূমিৰ চৰণ পখালিবলৈ, মাটি হৈ জনমভূমিৰ বুকুত মিলি যাবলৈ আৰু শেষত জনমভূমিৰ মুখত হাঁহি বিৰিঙাবলৈ মনতে হেঁপাহ পুহি ৰাখিছে। তাৰ মানে কবিয়ে জনমভূমিখনক জনমে মৰণে ভাল পাই থকাৰ ভাৱ সুন্দৰকৈ প্ৰকাশ কৰিছে। কবিৰ এই ভাৱৰ সৈতে সামঞ্জস্য থকা ডক্টৰ ভূপেন হাজৰিকাদেৱৰ আইটোক কিহেৰে পুজিমে শীৰ্ষক গীতটি পদ্মধৰ চলিহাদেৱৰ স্বদেশ প্ৰেম নামৰ কবিতাটি তোমালোকে সংগ্ৰহ কৰিবাচোন। গীতটি গাবলৈকো চেষ্টা কৰিবা। আকৌ তোমালোকৰ এই পাঠটিতে লগে ভাগে গাঁও আহা বুলি দিয়া সৈয়দ আব্দুল মালিকদেৱৰ মই অসমীয়া শীৰ্ষক গীতটিও বৰ সুন্দৰ, নহয়নে বাৰু? ইয়াতো গীতিকাৰে আপোন মাতৃভাষাৰ লগতে জনমভূমিৰ গুণ গৰিমাৰ কথাই উল্লেখ কৰিছে। তোমালোকে গীতটি সংগ্ৰহ কৰি শুনি চাবাচোন দেই, বৰ ভাল পাবা। বাৰু ছাত্ৰ-ছাত্ৰীসকল, তোমালোকেও নিজৰ মাতৃভাষা জনমভূমিখনক ভাল পোৱানে? নিজৰ দেশক প্ৰাণ ভৰি ভাল পোৱা ব্যক্তিসকলক কি বুলি কয় জানানে বাৰু? দেশপ্ৰেমিক বুলি কয়।